হাই গাইজ, কি খবৰ? ভালনে সকলোৰে? মই গীতে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ব্লগলৈ। মই ৰাতিপুৱাৰ পৰা সকলোখিনি কাম কৰি আজৰি হ'লোঁ আৰু মই ল'ৰাক স্কুলতো থৈ আহিলোঁ। থৈ এতিয়া মই আহি ঘৰ পালোঁহি। তাকে ভাবিলোঁ মই ব্লগটো ষ্টাৰ্ট কৰি দিওঁ। আৰু মই আজি বনালোঁ মই আমৰ আচাৰ। মইনো আমৰ আচাৰ কেনেকৈ বনালোঁ তাকে ভাবিলোঁ অকণমান দেখাওঁ আপোনালোককো আৰু মোৰ লগত চাই থাকিব। মই এতিয়া আমখিনি ধুই ধুনীয়াকৈ মুচি ল'লোঁ, মুচি চাফা কৰি লৈছোঁ। লৈ এতিয়া মই আমখিনি কাটিম। আমখিনি সৰু সৰু টুকুৰাকৈ কাটিম মই। Samurai sword on my back. You don't know how to act. Maybe you should relax. Maybe you should relapse. Just kidding. Stop, 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 stop. Stop, 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 stop. Stop, 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 stop. Stop, 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 stop. Stop, 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 stop. Stop, 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 stop. এয়া মোৰ আমখিনি কটা হৈ গ'ল এতিয়া। আৰু আমখিনি কাটোতে বা এনেকৈ থওঁতে বেলেগ এখন পাত্ৰত যেতিয়া থ'ব তেতিয়া এটা কথা লক্ষ্য ৰাখিব, যাতে পাত্ৰটো যেতিয়া সলাওঁতে এতিয়া মই যেনেকৈ সৰু নদীয়াটোৰ পৰা মই এতিয়া ডাঙৰ নদীয়াটোত মই এতিয়া সলনি কৰি ল'লোঁ, যাতে এই নদীয়াখন যাতে পানী লাগি নাথাকে। আৰু এতিয়া এয়া আমত যাতে পানী নালাগে, অকণমানো যাতে পানী নালাগে, পানী নালাগাকৈ এতিয়া এনেকৈ শুকানে শুকানে ৰাখিব লাগিব। নহ'লে যদি অকণমানো পানী লাগে তেতিয়াহ'লে ভেঁকুৰ উঠাৰ সম্ভাৱনা থাকে, মানে ভেঁকুৰ উঠিবই। আৰু এতিয়া হৈছে কথাটো, এতিয়া ইয়াতে মই দিম নিমখ মই সৰহকৈ দিম। এতিয়া মই এইখিনি নিমখখিনি দিলোঁ আৰু এতিয়া মই গোটেইখিনি মিলাই ল'ম। মিলাই লৈ পেলাই মই এতিয়া এইখিনি ঢাকন দি থৈ দিম। আৰু এতিয়া এইখিনি কাম মই আজি নকৰোঁ, এইখিনি আকৌ কাইলৈ দেখাম অকণমান। মই নিমখখিনি ধুনীয়াকৈ সানি ল'লোঁ। সানি লোৱাৰ পাছত মই ধুনীয়াকৈ ঢাকি থৈ দিলোঁ এৰাতিৰ কাৰণে। আৰু পিছদিনাখন মই মেলি দিলোঁ, দুটা ৰ'দত শুকুৱালোঁ আৰু নিমখ অলপ হালধি দি পেলাই শুকুৱালোঁ। কিন্তু মোৰ ভিডিঅ' ক্লিপটো হেৰাই থাকিলে, মানে ডিলিট হৈ গ'ল। আৰু এইখিনি মেথি গুটি মই এই দুইখিনি একেলগে ভাজি ল'ম। আৰু মই জিৰাখিনি মই আগতে ভাজি পেলাই গুড়া কৰি থৈ দিছোঁ বাৰু, এইখিনি মোৰ আছেই। আৰু এইখিনি হৈছে মিঠাতেল মই গৰম কৰি এইটো নদীয়াটোত থৈ দিছোঁ। আৰু এতিয়া মই এখন পাতি দিছোঁ মোৰ পেনখন, ইয়াতে মই এতিয়া এইখিনি ভাজি ল'ম। বহুত বেছি নাভাজোঁ, অকণমান যাতে গৰম হয় আৰু তাৰ সেমেকা হেৰিটো নোহোৱা হৈ যায়, তাৰ সেমেকা ভাৱটো যাতে নাথাকে, ঠিক তেনেকৈ এইখিনি মই ভাজি ল'ম। তাৰপিছত মই মিক্সিত গুড়া কৰি ল'ম। গুড়া মানে মই ইমান বহুত বেছিও গুড়া নকৰোঁ, কিন্তু অকণমান যাতে গোটা গোটা থাকে, ঠিক তেনেকৈ মই এইখিনি গুড়া কৰি ল'ম। এতিয়া মোৰ মছলাখিনি ভজা হৈ গ'ল, মছলাখিনি ফুটিবলৈ ধৰিছে। বহুত বেছি ফুটালৈকে নৰখোঁ, নহ'লে ক'লা পৰি যাবগৈ। এতিয়া মই গেছৰ ফ্লেমটো অফো কৰিছোঁ। আৰু এতিয়া মই এইখিনি অকণমান ঠাণ্ডা হ'বৰ কাৰণে বাকীত থৈ দিম। তাৰপিছত মই মিক্সিত মাৰি ল'ম। আৰু এতিয়া এইখিনি মই গুড়া কৰি ল'লোঁ। আৰু ইমান বহুত বেছি গুড়াও কৰা নাই, অলপ ডাঠ হৈ আছে, মানে মাজে মাজে গোটা গোটা আছে। এনেকৈ অলপ ৰাফলি মই কৰি লৈছোঁ। বহুত বেছি মিহি কৰিলে তাৰমানে একেবাৰে গুড়া হৈ যায়গৈ নহয়। এতিয়া অকণমান ডখৰা ডখৰা এনেকৈ মুখত লাগে, খায়ো ভাল লাগে, সেইকাৰণে মই অকণমান ডখৰাকৈ ৰাখোঁ। এতিয়া এইখিনি মই তেলত দি লওঁ। কি কি দিম বাৰু দেখাই আছোঁ আপোনালোকক। এতিয়া মই ইয়াতে দিম মই ৰেড চিলি সৰহকৈ দিম।
সৰহকৈ মানে এটা পেকেট গোটেই দি দিছোঁ। ৰেড চিলি কালাৰটো ভাল হ'বৰ কাৰণে দিয়া যায়, সেইকাৰণে মই ৰেড চিলি দি দিলোঁ। আৰু দিছোঁ এইখিনি সৰিয়হৰ গুড়া, সৰিয়হ 1 মুঠা আৰু অকণমান দিছোঁ। আৰু এইখিনি মই এতিয়া বনাই থোৱা মছলাখিনি এইখিনি গোটেইখিনি একেলগে সানি ল'ম ধুনীয়াকৈ। আৰু ইয়াতে আৰু এটা বস্তু দিম, সেইটো হৈছে আছে তাতে আছে। আৰু ইয়াতে দিম প্ৰায় 1 চামুচমান এই জোখৰ এইখিনি কলা জিৰা। আৰু দিওঁ হালধি। হালধি বাৰু মই আমত দিয়ে থৈছোঁ, এতিয়া অলপ হালধি দি দিওঁ। আৰু মই নিমখো দিছিলোঁ, আৰু অলপ মই এতিয়া নিমখো দি দিওঁ। তাতে আছে এইখিনি নিমখ দিছোঁ। নিমখটো সদায় নিজৰ সোৱাদ অনুসৰি দিব, কাৰণ মই আমত আগতেও নিমখখিনি দিয়া হৈ আছে মোৰ, সেইকাৰণে মই এতিয়া বহুত বেছি নিমখ দিয়া নাই। এতিয়া এইখিনি মই ধুনীয়াকৈ গোটেইখিনি সানি ল'লোঁ। ইয়াতে মই আমখিনি দি ধুনীয়াকৈ সানি ল'ম, তাৰপিছত দেখাই আছোঁ বাৰু। এতিয়া মই আমখিনি দি দিলোঁ আৰু আমখিনি ভালকৈ সানি ল'ম। আমখিনি মই 2টা ৰ'দ দি পেলাই থৈ দিছিলোঁ। আমখিনি বহুত বেছি নুশুকালেও হয়, মানে 2টা ৰ'দ দিলেই হৈ যায়, তাতকৈ বেছি শুকাব নালাগে। এতিয়া এইখিনি মোৰ মছলাখিনি ধুনীয়াকৈ আমত লাগি গ'ল, তেলখিনি লাগি গ'ল। মই চাই দিম অকণমান ৰ'বা, মই কিবা এটা কৰি আছোঁ। এতিয়া এইখিনি ধুনীয়াকৈ হৈ গ'ল। এতিয়া এনেকৈ ইয়াতে ধৰি লওক কাপোৰ এখন দি ধুনীয়াকৈ মেৰাই পেলাই ৰাখি থ'বও পাৰি, কিন্তু মোৰ অকণমান অসুবিধা যিহেতু, সেইকাৰণে মই বৈয়ামত একেলগে ভৰাই দিম। ভৰাই পেলাই মই তেতিয়া মই তেনেকৈ ৰাখিম। আৰু এতিয়া এইখিনি মোৰ আম ৰেডি। আৰু এয়া মই আমৰ আচাৰ, আমখিনি মই বৈয়ামত ভৰালোঁ। মোৰ বৈয়ামটো ভৰিবলৈ আৰু অকণমান থাকিলে, তথাপিতো বৈয়ামটো ভৰিল মোৰ। সেইখিনি এতিয়া তেলটো এতিয়া ইমানখিনিয়ে থাকক বাৰু, মই এতিয়া এইখিনি তেল মানে ভৰ্তি নকৰোঁ, কাৰণ এইখিনি গলি পেলাই যেতিয়া কোমল হৈ যাব, বস্তুটো বহি যাব, আমখিনি বহি যাব যেতিয়া তললৈ, তেতিয়া আৰু অকণমান তেল তেতিয়া মই ওপৰত দি দিম, ওপৰলৈকে দি দিম। আৰু ইয়াত মই জিৰা আৰু ধনিয়া দিলোঁ, সেইটো মই দেখাবলৈ থাকিল, ক'বলৈকো থাকিলে। জিৰা আৰু ধনিয়াও দিছিলোঁ একেলগে। মোৰ ভিডিঅ'টো চাই যদি ভাল লাগিছে তেনেহ'লে মোক এটা লাইক কৰি দিব। আৰু মোৰ যিসকল নতুন ভিউৱাৰ্ছ আছে সকলোখিনিকে মই কৈছোঁ, যাতে সকলোখিনিয়ে মোক যাতে ছাবস্ক্ৰাইব কৰি দিয়ে আৰু মোক যাতে আগুৱাই যাবলৈ অকণমান সাহস দিয়ে। আৰু সেইকাৰণে মই সকলোকে কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিলৈ বাই বাই।